কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীৰ অসম ৰাজ্যিক কমিটিৰ ২৪তম ৰাজ্যিক সন্মিলন আজি এই মুকলি সভা বেশৰ জৰিয়তে আৰম্ভ হ'ব। ৬ আৰু ৭ তাৰিখে ৫ তাৰিখ সন্ধিয়াৰ পৰা ৬-৭ তাৰিখলৈকে আমাৰ শিল্পগ্ৰামত এই সন্মিলনৰ কাৰ্যসূচী চলিব। এই সন্মিলনত আমি আগন্তুক ৩টা বছৰৰ কাৰণে আমাৰ দলে কি ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব সেই সম্পৰ্কত বিতং আলোচনা বিলোচনা হ'ব। কিন্তু প্ৰাথমিক পৰ্যায়ত আমাৰ মূল কৰ্তব্যটো হৈছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন কেনেকৈ উৎখাত কৰিব পৰা যায়। ২৬ চনত নিৰ্বাচন হ'ব, তাৰ কাৰণে আমি কি পৰিকল্পনা ল'লে এইখন চৰকাৰক আমি সমুলঞ্চে আঁতৰ কৰিব পাৰিম আৰু ৰাজ্যখনক ৰাহুমুক্ত কৰিব পাৰিম, তাৰ পৰিকল্পনা এই সন্মিলনত হ'ব। আৰু এইটোৱে হৈছে সন্মিলনৰ মূল উদ্দেশ্য। আজি আমাৰ সমাৱেশত উপস্থিত হ'ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক চৰকাৰ আৰু আমাৰ পলিট ব্যুৰৰ সদস্য নীলোৎপল বসু। সুভাষিনী আলিয়ে অহাৰ কথা আছিলে, তেওঁ আকস্মিকভাৱে যোৱাকালি তেওঁৰ শাৰীৰিক অসুস্থতা বাঢ়ি যোৱাত বেছি হোৱাত তেওঁ আহিব নোৱাৰিব। কিন্তু বাকী আমাৰ ৰাজ্যিক নেতৃবৃন্দ চবখিনি থাকিব।